নমস্কাৰ, মোৰ নাম অংকুৰিতা মহন্ত। আই এম এ প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কাৰ। এতিয়া মোৰ জাৰ্নিটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আছামিজ মেজৰৰ পৰা মই কেনেকৈ MSW মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কলৈ ট্ৰেন্সফাৰ হ'লোঁ। মই যেতিয়া BA পঢ়ি আছিলোঁ তেতিয়া মই ছোৱালীজনী বহুত আণ্ডাৰ কনফিডেঞ্চ আছিলোঁ, ল' ছেল্ফ এষ্টিম আছিলোঁ। যেতিয়া মই ষ্টেজলৈ গৈছিলোঁ কিবা এটা ক'ব নোৱাৰোঁ, স্পীচ দিব নোৱাৰোঁ, হাতৰ তলুৱা ভৰি তলুৱা ঘামে, কঁপনি উঠে থপ থপকৈ। তাৰ পৰা বহুত ভয় লাগে, কথা কওঁতে লাগি ধৰে। BA পঢ়ি থাকোঁতে মোৰ সেইটো অৱস্থা হৈছিলে। যেতিয়া মই BA টো কমপ্লিট কৰিলোঁ তেতিয়া মই বুজি পালোঁ যে মই নিজকে এক্সপ্ল'ৰ কৰোঁ। কাৰণ যদি মই মাষ্টাৰ অফ MA মই যদি আছামিজত কৰোঁ তেতিয়া কি হয় বস্তুটো কিতাপ কেন্দ্ৰিক হৈ পৰে, অকল কিতাপ ঘৰ কলেজ এনেকুৱা হ'ব মোৰ লাইফটো। মই নিজকে অকণমান এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ। নিজকে যেতিয়া বুজি পালোঁ যে মই সমাজখনৰ লগত জড়িত হ'ব বিচাৰিছোঁ, সমাজৰ হকে কাম কৰিব বিচাৰিছোঁ নিস্বাৰ্থভাৱে, MSW কোৰ্চটো এনেকুৱা হয় যিটো সমাজৰ গ্ৰাছৰুট লেভেলৰ পৰা জানে তেওঁলোকৰ বেকৱাৰ্ড জেগা, বেকৱাৰ্ড কমিউনিটি, তেওঁলোকে কি ফেচ কৰিছে, কি চেলেঞ্জেছ ফেচ কৰিছে, আমাৰ বহুত প্ৰেক্টিকেল থাকে। সেই ওচৰৰ পৰা গৈ তেওঁলোকৰ লগত এটা জীৱন নিৰ্বাহ কৰি তেওঁলোকৰ গোটেই লাইফষ্টাইলটো জনা হয়, সুখ দুখৰ কথা। আমি কিতাপ পঢ়িলে বস্তুটো বুজি নাপাওঁ। সেই তেওঁলোকৰ লগত এটা জাৰ্ণি যিবলৈ সুবিধা পোৱা যায় সেই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক কোৰ্চৰ যোগেৰে। তেতিয়া ভাবিলোঁ যে মই সমাজৰ হকে কাম কৰি ভাল পাওঁ। যদি মই মেজৰ আছামিজত লৈ পঢ়োঁ সেইখিনি সুবিধা মই নাপাওঁ কেতিয়াও। তেতিয়া মই ডিচাইড কৰিলোঁ যে আৰু কি হয় কিতাপ কেন্দ্ৰিক মই হ'ব নিবিচাৰিলোঁ। মই ভাবিলোঁ সমাজৰ লগত মানুহৰ লগত কাম কৰিব বিচাৰিলোঁ মই। সঁচা কথা ক'বলৈ গ'লে এতিয়া আমাৰ ওচৰতে যদি হওক এইটো কি বুলি কয় মিটিং এখনে পাতক বা কিবা এটা কাজিয়াই হওক আমি কেতিয়াও ওলাই নাযাওঁ, বা সমাজৰ কিবা এটা হওক আমি কেতিয়াও ওলাই নাযাওঁ, ঘৰৰ ভিতৰতে থাকোঁ। উদাহৰণস্বৰূপে মই বেলেগৰ কথা ক'ব নাযাওঁ, মোৰ তেনেকুৱা হয়। মই ঘৰৰ ভিতৰতে থকা ছোৱালী BA পঢ়াৰলৈকে, একো নিজক জানিবও নিবিচাৰোঁ, বা মিটিং মাটাং বৰ হয় কোনে যায় এনেকুৱা হয়, বা গোটৰ মিটিঙেই হওক বা কিবা ধৰণৰ ওচৰত যিখিনি মিটিং হ'লেও মই একো জইনেই নহওঁ। তাৰ পৰা যেতিয়া মই MSW পঢ়িব ডিচাইড কৰিলোঁ তেতিয়া মই নিজকে এক্সপ্ল'ৰ কৰিব বিচাৰিলোঁ, নিজকে জানি পালোঁ যে মই MSWৰ জৰিয়তে মোৰ জীৱনটো যিটো বিচাৰিছোঁ মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম। তেতিয়া মই বিচাৰিলোঁ MSW কোৰ্চ কমপ্লিট কৰিবলৈ। এতিয়া কথাটো হৈছে যে